তো গাইস আপোনালোকে দেখিছে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ আজি আমি আহিছোঁ বৰদোৱা দৌল মন্দিৰ আৰু কীৰ্তন ঘৰ চাবলৈ। আৰু বহুত দিনৰ আগতে আহিছিলোঁ আৰু ভাবিলোঁ বোলো আহোঁ, লগৰকেইটাই লগ ধৰিলে। তো চাই থাকক ভিডিঅ'টো। এতিয়া তালৈ গৈ পেলাই আপোনালোকক দেখাই আছোঁ। আৰু বৰদোৱাত আচলতে হোলীত বহুত মানে ধুনীয়াকৈ মেলা চেলা হয় আৰু মই তাৰ ওপৰত আগতে ভিডিঅ' এটা বনাই থৈছোঁ। যদি ভিডিঅ'টো চাই ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, আপোনালোকে পেলাই চেক কৰিব পাৰে। তো চাই থাকক এতিয়া ভিডিঅ'টো গৈ আছোঁ। Careful with your pretty eyes and run with me. তো গাইছ এতিয়া আমি সোমাই আহিছোঁ কীৰ্তন ঘৰলৈ। নেত্ৰ তোমাকে প্ৰত্যেকটো ব্লগত পায়ে থাকোঁ তোমাক। হয় দেখিছা বৰ কীৰ্তন ঘৰ ইমান ধুনীয়াকৈ বনাই আছে। চাই থাকক। ঐ ৰ'বা থৈ যাওঁ। তো গাইছ এইফালে চেণ্ডেল কেইযোৰ থৈ যাওঁ। এইফালে আমি চেণ্ডেল থৈ দিলোঁ। কৰি যাব আমি তেল এইবিলাক দিলোঁ। এতিয়া নামঘৰৰ ভিতৰলৈ যাওঁ। এতিয়া অলপ সময় চাওঁ, অলপ ঘূৰোঁ অলপমান। So tell me why you still get burned. You say you're not, but you're still a liar. খাব পাৰিনে? এইও নহয়, কি বুলি মাতিবা? ছাৰ বুলি মাতিব না স্কুল? 'Cause I'm the one that you run to first. Every time, yeah, why do you try to deny it when you show up every night and tell me? তো গাইছ এতিয়া আমি গঙাপাৰাৰ পৰা আকৌ আহি আছোঁ। দৌল মন্দিৰ যাবানে? যাব লাগিব। ঠিক আছে গাইছ, আমি দৌল মন্দিৰ যাম এতিয়া। আপোনালোকে চাই থাকক ভিডিঅ'। তো গাইছ এতিয়া আমি চাব আহিছোঁ বৰদোৱাত নতুনকৈ বনাই থকা আধাৰশিলা নিৰ্মাণ কৰি আছে। তো তাকে চাব আহিলোঁ। চাওঁ বোলা চাওঁ। তো গাইছ আমি এটা চাব আহিছোঁ বৰদোৱাত নতুনকৈ বনাই থকা আধাৰশিলা। আৰু এইফালে বহুত ধুনীয়া বস্তু বনাই আছে বোলে। আকৌ তো আৰু কেইমাহমান লাগিব পাৰে, এবছৰমান লাগিব পাৰে, নালাগিব পাৰে। তাৰপিছত আপোনালোকে দেখিবলৈ পাব ধুনীয়াকৈ। তো চাবই পাৰিব। তো এতিয়া আমি আগত গৈ পেলাই চাই আছোঁগৈ। তো গাইছ এইখন হ'ব গেট। মানে বেক চাইডে দেখিছে এখন গেট হ'ব। তো সূৰ্য পোহৰৰ কাৰণে অলপ ভালদৰে হেৰি কৰিব পৰা নাই। তো গাইছ আপোনালোকে দেখিছে। তো যোনটো ইয়াত মানে ডিজাইন বনাইছে সেইটো হৈছে মণিকূটৰ ডিজাইনত বনাইছে ন।
তো ইমান ধুনীয়াকৈ বনাই আছে আৰু বনাই অহাৰ পাছততো আৰু ভাল লাগিব আপোনালোকে আহিলে চাব পাৰিব আৰু বৰদোৱা মানে যোনফালে কীৰ্তন ঘৰলৈ এইফালে টাৰ্ণিংটোলৈ সোমাই আহে তাৰপৰা চিধা আহিলে আপোনালোকে পাই যাবহি আৰু এতিয়াও যদি চাব বিচাৰিছে এতিয়াও চাবহি পাৰে যদি বনোৱাৰ পাছত আপোনালোকে এনেও ইয়াত মানুহো বহুত সমাগম ঘটিবই তো এয়াই হৈছে ময়ো দেখা নাছিলোঁ কিন্তু শুনি আছিলোঁ যে বনাই আছে বুলি আৰু আজি আহি পেলাই চালোহি এয়া তো গাইছ এতিয়া আমি আহি আছোঁ দৌল মন্দিৰ আহি আছোঁ এতিয়া তেজপুৰত শহাপহু দেখিছে আপোনালোকে পাই গ'লে আমি দৌল মন্দিৰ ফালে চাওক কৈ দিয়া তো গাইজ আজিৰ ব্লগটো ইমানতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ' নতুনকৈ চেনেলটোত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো এতিয়ালৈ ইমানতে বাই বাই এটা দি দিয়া বাই 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 বাই